নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ আৰু এতিয়া আবেলিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এপিনে দেহামনক দেখিছে নেকি ডেঞ্জাৰ কাম কৰি থাকে, বিচনাত ধৰি থিয় হৈ থাকে আৰু এই তলত খেলা বস্তুবোৰ যে লয় সেইবোৰ চব বিচনা উঠাই থাকে। ভালকৈ থিয় হৈ থকাৰ বেলেঞ্চটো অহা নাই, তাই পৰি যায় বুলিও ভয় লাগে। তথাপিও অকণমান এৰি থৈ আহিছোঁ, উপায় নাই, মানে এইখন কাৰবাৰ কৰি থাকে। খোৱাব ল'লেও অকণমানো নুশুলে, তাই নুশুলেতো মোৰো খোৱা নহয়, মোৰ টোপনি ধৰিছিলে। মই কালি ৰাতি বহুত দেৰিকৈ কৈছোঁ, মই ভিডিঅ' এটা এডিট কৰি আছিলোঁ আৰু টোপনিটো নহা হ'ল। মই শুওঁতে 2টা বাজিল ৰাতি, সেইখন সময়ত শুব পালোঁ। ৰাতিপুৱাতো 7:30 মানত উঠিলোৱেই, তেতিয়াৰ পৰা অকণো ৰেষ্ট পোৱা নাই। মই এতিয়া ভিডিঅ'টো কৰোঁতেও তাইক চাই থাকিব লগা হৈ যায়। যিকেইজনে কি কাম কৰি থাকে, তলৰ পৰা বস্তুবোৰ ল'ব, তলত চব পেলাই পেলাই ওপৰত উঠাই থাকে। আৰু আজি ৰাতিপুৱাৰ পৰা ধুনীয়া ৰ'দ, একদম কাঢ়া ৰ'দ দিছে, মানে একদম বিৰাট গৰম আৰু ওলাব নোৱাৰি বাহিৰলৈ। তাৰপিছত দুপৰীয়া 3টা মানৰ পৰা ইমান ডাঙৰ বৰষুণ দিলে। এতিয়া বৰষুণটো কিনকিনীয়াকৈ দি আছে, অকণমান ৰ'দো ওলালে এতিয়া। আৰু তাৰ কাৰণে কি হ'ল, আমাৰ কাৰেণ্টটো গুচি গ'ল। কাৰেণ্টটো যোৱাৰ পৰা আমাৰ ইনভাৰ্টাৰৰ বেটেৰীটো অকণ ডাউন হৈছে। তাৰ ফলত অলপ সময় কিমান আধা ঘণ্টামান চলিল নেকি। ফেন 3খন চলি আছে, বন্ধ হৈ গ'ল। এতিয়া ফেন বন্ধ, বিচি খুৱাব ল'লোঁ, তথাপিও নুশুলে। এতিয়া সেয়া কৰি আছোঁ। তাকে ইফালে ৰুমটোও গতি নাইকিয়া হৈছে, বিচনাখন ভাড়া কৰা আছে বাৰু। এইফালে কাপোৰ এইবোৰ চব ভৰ্তি হৈ আছে। এইবোৰ চব তিতা কাপোৰ, মেলি থোৱা আছিল, নুশুকালেই। ইহঁতৰ কাপোৰটো মোৰ আজি কাপোৰ ধুই কৰি মেলোঁতেও দেৰি হৈছে, যিহেতু মই 12টামান কাপোৰ মেলিছোঁহে, সেই শুকাব নহ'লে বৰষুণ দিলে। ইফালে এডাল ৰছীটো ভৰ্তি হৈ আছে কাপোৰ, এইখিনিও অলপ সেমেকাই আছে, ভালকৈ শুকুৱাই নাই। এইখিনি বিচনাখনতে মেলি এই বেছি তিতাখিনি ৰছীডালত দি দিব লাগিব। আৰু এনেকুৱা মহ নহয় আমাৰ ইয়াত, ইমান বেছি মহ আছে। দেখিছেনে, ডেঞ্জাৰ কাম কৰি আছে তাই। এতিয়া ৰাতি ভাত বনাব আহিলোঁ পাকঘৰলৈ, আৰু মোৰ চুলিখিনি চাওকচোন, গোটেই তেল একদম সানি পেলাই থৈ দিছোঁ। তেলৰ বটলটো দি এনেকৈ বাকী পুৰা তেল সানি পেলাই থৈ দিছোঁ। মানে অকণো ৰেষ্ট কৰিব নাপালোঁ, যে মানে জিৰাব নাপালোঁ, আমনি লাগি গৈছে। মানুহ খেলি আছে, কি কৰোঁ কি নকৰোঁ, মই তেল চেল ঘঁহি পেলাই থৈ দিছোঁ। এইপিনে বহাই দিছোঁ ভাত, এইফালে ফিল্টাৰৰ কাৰণেও পানী ভৰাই আছোঁ, আৰু এইফালে লৈছোঁ এইবোৰ আলু পিঁয়াজ এয়া কাটিবৰ কাৰণে। এইখিনি কাটি লওঁ, ভাত বনাম, দালি বনাম আৰু মাংসটো বনাম, আৰু ব্ৰইলাৰটো ফ্ৰাই কৰি হৈ যাব। বেছি একো নাই, ডিম বইল কৰি দিম, আৰু যোনে মাংস নাখায় সেয়া হৈ যাব। কৰি লওঁ এতিয়া এইখিনি। ভাতকেইটা বহাই পটাপট মাংস বনোৱাৰ যোগাৰখিনি কৰি লৈছোঁ, নহ'লে মাংস বনোৱা যোগাৰ। আলু পিঁয়াজখিনি বাৰু বাদ দিছোঁ, এই নহৰু গুচাওঁতে বহুত সময় লাগে যে, সেইকাৰণে পটককৈ এইখিনি মানে আগত কৰি লৈছোঁ। আৰু ভাত এটা চাইডে বহাই দি এটা চাইডে মই ডিমকেইটা বইল কৰি দিছোঁ। চবেই যিহেতু মাংস নাখায়, বিশেষকৈ মা, খুৰী আৰু মাইনাই মাংস নাখায়, সেইকাৰণে ডিম 3টা বইল কৰি দি দিছোঁ। আমিকেইটাই মাংস খাম যিহেতু। আৰু আগতে মই কি কৰোঁ, নহৰু আদা সৰহকৈ পিচি পেলাই, মানে সৰহকৈ গুচাই পিচি একদম ষ্টিলৰ টিফিনত ভৰাই পেলাই ফ্ৰিজত থৈ দিওঁ, তেতিয়া ধুনীয়া হৈ যায়। আৰু সেইটো যেতিয়া ৰেডি থাকে, তেতিয়া মানে যিকোনো এটা বস্তু বনাবলৈ পটককৈ সহজ হৈ যায়। আলু পিঁয়াজটো কাটিলে হৈ যায়, সেইকাৰণে আগতে তেনেকৈ থৈ দিওঁ। এতিয়া আৰু সময়ে নিমিলে তেনেকৈ সৰহকৈ গুচাই মেলি পিচি থৈ দিবলৈ। পিছোঁতে বেছি টাইম নালাগে বাৰু, এইবোৰ গুচাওঁতেহে বেছি টাইম লাগে। আৰু এতিয়া মই মাংস বনাবৰ কাৰণে আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুটো আগত ফ্ৰাই কৰি লওঁ, চব মাংসতে মই আলুটো আগত ফ্ৰাই কৰি লওঁ। তথাপিও কৈছোঁ, ব্ৰইলাৰ মাংসত বোলে আলুটো যদি ফ্ৰাই কৰি দিয়া নাযায়, তেন্তে মাংসটোৰ টেষ্টটো বোলে বেয়া হৈ যায়।
সেইকাৰণে মই মাংসটো বনালে ব্ৰইলাৰ মাংস বনালেতো স্পেচিয়েলি মাংসটো আলুটো ফ্ৰাই কৰিয়ে লওঁ চব মাংসতে কৰোঁৱে আজিকালি আলু ফ্ৰাই আগত কৰিয়ে লওঁ ভালো লাগে তেতিয়া কালাৰটো ধুনীয়া হয় আলুটোৰ মাংসটো একেবাৰে চিম্পুলকৈ বনাম কিনো আৰু এইটো এনেই ভিডিঅ'টো কৰিছোঁ কাৰণে মই দেখাই দিছোঁ একো ৰেচিপি বুলি দেখুওৱা নাই বাৰু ইয়াত মই যেতিয়া প্ৰথম মাংস বনাব শিকিছিলোঁ মায়ে যেতিয়া মোক প্ৰথম মাংস বনাব শিকিছিলে মই এনেকৈ বনাইছিলোঁ প্ৰথম পিঁয়াজখিনি ভাজি লওঁ গোলকৈ কাটি আৰু গোলকৈ যদি কটা যায় ব্ৰইলাৰ বনাবৰ কাৰণে মানে পিঁয়াজটো তেতিয়া ধুনীয়াকৈ মাংসত কিবা লেট খাই ধৰে বৰ ধুনীয়া লাগে তেনেকৈ প্ৰথম পিঁয়াজটো ভাজি লৈ আদা নহৰু জলকীয়া পেষ্টটো দিলোঁ দি লৈ পেলাই বিলাহী কুটি লোৱা বিলাহীখিনি দি অলপ সময় ভাজিলোঁ আৰু এই বাতিটোতে একেলগে মই গোটেই মছলা নিমখ হালধি মিক্স কৰি ঘুটি ল'ম হালধি নিমখ জিৰা গুড়া ৰেড চিলি আৰু চিকেন মছলা দি পেলাই মই এই নহৰু আদা পিছা মিক্সিৰ জাৰটোতে অকণমান গৰম পানী দি ঘুটি লৈ ধুনীয়াকৈ মিক্স কৰি ইয়াতে দিম আৰু দি অলপ সময় ধুনীয়াকৈ ভাজি মাংসখিনি দি ভাজিম হৈ গ'ল আৰু একদম চিম্পুলকৈ আৰু আজিতো পানী অকণো নিদিওঁৱে একদম ফ্ৰাই কৰিম ব্ৰইলাৰটো তেনেকৈহে ভাল লগা হ'ল দেখোন গ্ৰেভি একেবাৰে খাব মন নোযোৱা হ'ল এইফালে মই লৈছোঁ দালিখিনি বনাওঁ বুলি আজিকালি মই দালি এনেকৈ কুকাৰতে একেবাৰে ভাজি পেলাই বনাই দিওঁ তেনেকৈ মোৰ টেষ্টটো আজিকালি ভাল লগা হ'ল আৰু কি হয় একেবাৰে সহজতে হৈ যায় আৰু মাংসত মই অকণমান তেল কম যেন পালোঁ সেইকাৰণে কুকাৰটোতে সৰহকৈ তেল গৰম কৰি দুহেটা মাংসত দি দিছোঁ তেতিয়াই ভাল লাগে নহ'লে মাংসখিনি মই কিবা তেল কম শুকান পাই আছিলোঁ সেইকাৰণে অকণমান তেল ইয়াৰ পৰা দি দিলোঁ অকণমান নহয় সৰহকৈ দিছোঁ দুহেটা যেতিয়া ভালেখিনি তেলেই দিছোঁ মাংস ৰেডি হৈ গ'ল আজি একদম ফ্ৰাই কৰিছোঁ দালি নেমু দালিৰ লগত ফ্ৰাই মাংস বিৰাট ধুনীয়া লাগে ভাত খাই কৰি আজৰি হ'লোঁ আৰু এতিয়া যাওঁ আৰু শুওঁগৈ এইটো ভিডিঅ' এইখিনিতে সামৰি দিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আহিছোঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব বেল বটনটো দবাই অল কৰি থৈ দিব তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব যাওঁ এতিয়া গুড নাইট